আপুনি স্বাস্থ্যৱান হওক, বেলেগ মানুহক নিজক ফিট দেখুৱাওক আৰু প্ৰতিটো পুৱাই আপুনি ফ্ৰেছ ফিল কৰক। এনেবোৰ কথাটো আপুনি নিশ্চয় ভাবিছে চাগৈ। তেনেহ'লে আপোনাৰ এই কথাবোৰ আজি বাস্তৱত ৰূপান্তৰিত হ'ব। আপোনাৰ এই সপোনবোৰ সঁচা কৰিবলৈ হ'লে আপুনি বেছি একো কৰিব নালাগে। বছ ৰাতিপুৱা আপুনি খালী পেটত কুহুমীয়া গৰম পানীত নেমু মিক্স কৰি খালে আপুনি ভাবি থকা কথাবোৰো আপোনাৰ বাস্তৱত ৰূপান্তৰিত কৰিব পাৰিব। তেনেহ'লে আহক আজি আপোনাক কওঁ যে খালী পেটত কুহুমীয়া গৰম পানীৰ লগত নেমু মিহলাই খালে আপোনাৰ শৰীৰৰ বাবে কি কি লাভ হয়। নম্বৰ 1, আপোনাৰ শৰীৰত থকা বিষাক্ত পদাৰ্থবোৰ সাফ হৈ যায় আৰু শৰীৰৰ পৰা বাহিৰ হৈ যায়। শৰীৰত থকা বিষাক্ত পদাৰ্থবোৰ আপোনাৰ শৰীৰৰ পৰা নোলালে আপুনি বহুতো বেমাৰ আৰু অন্যান্য সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। সেইবাবে ৰাতিপুৱা যদি আপুনি খালী পেটত কুহুমীয়া গৰম পানীৰ লগত নেমু মিহলাই খায় তেনেহ'লে আপোনাৰ শৰীৰত থকা হানিকাৰক তত্ত্ববোৰক সহজে বাহিৰ কৰি পঠিয়াব পাৰে আপোনাৰ শৰীৰে। সেইবাবে এই ট্ৰিকটোক ইউজ কৰি শৰীৰৰ পৰা বিষাক্ত পদাৰ্থবোৰ উলিয়াবৰ বাবে বেষ্ট ট্ৰিক বুলিও কোৱা হয়। নম্বৰ 2, ওজন কম কৰিবৰ বাবে বেষ্ট আৰু সহজ উপায়। বাঢ়ি থকা ওজনক কম কৰি মানুহক ফিট দেখুৱাৰ বাবে সদায় ৰাতিপুৱা খালী পেটত কুহুমীয়া গৰম পানীৰ লগত নেমু মিহলাই খাওক। কুহুমীয়া নেমু পানী খালে আপোনাৰ বাঢ়ি থকা ওজন কমি আহে। নেমুত পেক্টিন ফাইবাৰ পোৱা যায় যিয়ে আপোনাৰ ওজন কমাবৰ বাবে বহুত সহায়ক বুলি প্ৰমাণ কৰা হৈছে। নম্বৰ 3, শৰীৰৰ শক্তি বৃদ্ধি কৰে। খালী পেটত কুহুমীয়া গৰম পানীত নেমু খালে আপুনি গোটেই দিনটো এনাৰ্জেটিক অনুভৱ কৰে আৰু আপুনি ফ্ৰেছ ফিল কৰে আৰু আপোনাৰ মুডটো ভাল হৈ থাকে আৰু ই আপোনাৰ মুখৰ পৰা ওলোৱা দুৰ্গন্ধকো কম কৰে। নম্বৰ 4, পাচন তন্ত্ৰটো ভালদৰে কাম কৰে। দিনৰ ভাগতে হওক বা ৰাতিৰ ভাগতে হওক আপুনি বিভিন্ন ধৰণৰ খানা খায় আৰু সেইবোৰ ভালদৰে হজম হোৱাটো আপোনাৰ বাবে নিতান্তই প্ৰয়োজন। সেয়েহে যদি আপুনি ৰাতিপুৱা খালী পেটত কুহুমীয়া গৰম পানী নেমু মিহলাই খায় তেনেহ'লে ই আপোনাৰ পাচন তন্ত্ৰ মজবুত কৰে। তাৰ ফলত খানা ভালদৰে হজম হয় আৰু সোনকালে হজম হয় আৰু খাদ্যত থকা পুষ্টিকৰ বস্তুবোৰ শোষণ কৰি শৰীৰৰ ক্ষমতা বৃদ্ধি কৰে। নম্বৰ 5, শৰীৰৰ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি কৰে। ভিটামিন চিৰ এটা বহুত ভাল উৎস হৈছে নেমু। যদি আপুনি প্ৰতিদিনে শুই উঠি কুহুমীয়া গৰম পানীৰ লগত নেমু খায় তেতিয়া ই আপোনাৰ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি কৰে আৰু নেমুৰ পৰা পোৱা পটেছিয়ামে মগজুৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে। ইয়াৰ বাহিৰেও নেমুত ভিটামিন এ আৰু ভিটামিন বি কমপ্লেক্স পোৱা যায় আৰু কেলছিয়াম, মেগনেছিয়াম, আইৰণ, প্ৰটিন আৰু কাৰ্বহাইড্ৰেটৰ নিচিনা পুষ্টিকৰ পদাৰ্থবোৰ নেমুৰ পানীৰ পৰা শৰীৰে লাভ কৰে। নম্বৰ 6, দাঁতত হৈ থকা বিষবোৰ কম কৰে। আপুনি হয়তো এইটো শুনিছে চাগৈ যে কুহুমীয়া নেমু পানী খালে আপোনাৰ ওজন কমে, কিন্তু আপুনি এইটো শুনিছেনে যে নেমু পানীয়ে আপোনাৰ দাঁতকো আৰাম দিয়ে। নেমু পানী সদায় খালে আপোনাৰ দাঁত মজবুত হোৱাৰ লগতে উজ্জ্বলো হয়, কিন্তু নেমু পানী খোৱাৰ পাছতে আপুনি তৎক্ষণাত ব্ৰাছ কৰি দিব নালাগে, কাৰণ এনে কৰিলে আপোনাৰ এনামেল লেয়াৰৰ ক্ষতি হ'ব পাৰে। নম্বৰ 7, পেট হৈ থাকে সুস্থ আৰু সবল। পেটৰ লগত জড়িত সমস্যাসমূহ যেনে হজম নোহোৱা আৰু এচিডিটিৰ পৰা যদি আপুনি হাত সাৰিব বিচাৰে তেনেহ'লে আপুনি সদায় ৰাতিপুৱা শুই উঠি এই এনাৰ্জি ট্ৰিকটো ইউজ কৰক, কাৰণ ৰাতিপুৱা কুহুমীয়া নেমু পানী খালে আপোনাৰ পেটটোই চাফা কৰে আৰু তাৰ ফলত আপোনাৰ হজম শক্তি আৰু এচিডিটি কম হ'বলৈ ধৰে। ইয়াৰ উপৰিও টেঙা পানীত এণ্টি অক্সিডেণ্ট থাকে যাৰ ফলত আপোনাৰ মুখত থকা দাগবোৰ কম হ'বলৈ ধৰে আৰু আপোনাৰ চেহেৰা সুন্দৰ আৰু উজ্জ্বল হ'বলৈ ধৰে। আপোনাক মই ইমানখিনি নেমু পানীৰ কথা কোৱাৰ পাছত আপোনাৰ নেমু পানী খাবলৈ নিশ্চয় মন গৈছে চাগৈ। তেনেহ'লে ভাবিবলগীয়া কি আছে? কালিলৈ ৰাতিপুৱাৰ পৰাই আপুনি কুহুমীয়া গৰম পানীৰ লগত টেঙা মিহলাই খাবলৈ আৰম্ভ কৰক। নিজৰ দিনটো এই চিম্পল ট্ৰিকটো ইউজ কৰক আৰু সদায় ফিট আৰু এক্টিভ হৈ থাকক, কাৰণ মই বিচাৰোঁ যাতে আপুনি নিজৰ আৰু নিজৰ দেশখনৰ উন্নতি সাধন কৰে। ভিডিঅ'টো চাই ভাল পালে আৰু যদি আপুনি কিবা এটা শিকিলে তেনেহ'লে লাইক কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক যাতে আপুনি এনেবোৰ ভিডিঅ' আটাইতকৈ প্ৰথমে চাব পাৰে। ষ্টে টিউন, বাই বাই।